Hello guys, welcome back to my YouTube channel. Apuni jodi 6 মাহ পুৰণি কল ডিটেইলছ উলাব বিচাৰে তেনেহলে আপোনালোকে এই ভিডিওটো চাই থাকক মই আপোনালোকক এই ভিডিওৰ জৰিয়তে 6 মাহ পুৰণি কল ডিটেইলছ কেনেকৈ উলাব পাৰি স্টেপ বাই স্টেপ দেখুৱাম সো আপোনালোকে ভিডিওটো শেষৰলৈকে চাই থাকক পুন প্ৰথমতে আপুনি মাই জিঅ এপছ ওপেন কৰি লওক যদি আপোনাৰ মাই জিঅ এপছ নাই তেনেহলে প্লে ষ্টৰত গৈ ডাউনলোড কৰি লওক ডাউনলোড কৰাৰ পিছত আপোনালোকে ওপেনত ক্লিক কৰক ওপেনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব নতুন এটা পেজ তাৰ পিছত ইয়াতে দেখিবলৈ পাইছে গো টু টেলিকম সেকশন তাতে আপুনি ক্লিক কৰক তাতে ক্লিক কৰাৰ পিছত আপোনালোকে তলৰ ফালে চাই যাই থাকক তলৰ ফালে চাই যাই থাকিলে আপোনালোকে ইয়াতে দেখিবলৈ পাব ট্ৰানজাকচন তাৰ তলতে থাকিব ৰিচাৰ্জ হিষ্টৰী তাৰ নেক্সট আছে মাই ষ্টেটমেন্ট তাতে আপুনি ক্লিক কৰক তাতে ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে 18 আগষ্ট 2020 24 আগষ্ট 2020 আপোনালোকে ইয়াতে ক্লিক কৰি কোনটো তাৰিখৰ পৰা আপোনাক ষ্টেটমেন্ট লাগে আপুনি সেইটো সিলেক্ট কৰি লওক সিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট কোনটো তাৰিখলৈ আপোনাক লাগে তাতে আপুনি সিলেক্ট কৰি লওক সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে তলত দেখিবলৈ পাইছে ভিউ ষ্টেটমেন্ট আপোনালোকে ষ্টেটমেন্টটো চাব পাৰিব নেক্সট আছে ইমেইল ষ্টেটমেন্ট আপোনালোকে ইয়াতে ইমেইলত ক্লিক কৰিলে আপোনালোকৰ ইমেইলত ষ্টেটমেন্টটো গুছি যাব তাৰ নেক্সট আছে ডাউনলোড ষ্টেটমেন্ট আপোনালোকে ইয়াতে ক্লিক কৰিলে ডাউনলোড হ'ব তাৰ পিছত নেক্সট সাবমিটত ক্লিক কৰক মই আপোনালোকক ভিউ ষ্টেটমেন্টত ক্লিক কৰি দেখাই দি আছো ভিউ ষ্টেটমেন্টত ক্লিক কৰাৰ পিছত সাবমিটত ক্লিক কৰক সাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ একেবাৰে ওপৰত আপোনালোকে দেখিবলৈ পাইছে মাই বিল প্লান ডিটেইলছ তাৰ নেক্সট আছে ইউজ চাৰ্জেছ তাতে আপুনি ক্লিক কৰক ইয়াতে আপুনি প্ৰথমত দেখিবলৈ পাইছে ডাটা নেক্সট আছে ভয়েস তাৰ নেক্সট আছে এসএমএস ইয়াতে আপুনি ডাটা আপুনি চেক কৰিব পাৰিব নেক্সট আছে ভয়েস আপুনি ভয়েসত ক্লিক কৰক ভয়েসত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে তলত দেখিবলৈ পাইছে ক্লিক হিয়াৰ তাতে আপুনি ক্লিক কৰক ইয়াতে দেখিবলৈ পাইছে আপুনি কোনটো তাৰিখত কেইটা বজাত কাক কল কৰিছে আপোনালোকে ইয়াতে গোটেই ডিটেইলছ দেখিবলৈ পাব আপোনালোকে তলৰ ফালে চাই যাই থাকক আপোনালোকে কোন তাৰিখৰ পৰা কোন তাৰিখলৈ চাইছে কিমানটা কল কৰিছিল আপোনালোকে ইয়াতে টোটেল দেখিবলৈ পাব একেবাৰে তলত সাব টোটেল 112টা তাৰ পিছত আপোনালোকে যদি এসএমএস চাব বিচাৰিছে তেনেহলে আপোনালোকে বেক গুছি যাওক ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এসএমএছত ক্লিক কৰক এসএমএছত ক্লিক কৰাৰ পিছত আপোনালোকে ঠিক একেদৰে ক্লিক হিয়াৰত ক্লিক কৰক ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কোন তাৰিখে কেইটা বজাত কোনটো নাম্বাৰত এসএমএস কৰিছিল ইয়াতে আপুনি গোটেই দেখিবলৈ পাব আপোনালোকে এটা কৈ চাব পাৰিব ইয়াতে আপোনালোকে একেবাৰে তলত দেখিবলৈ পাইছে সাব টোটেল আপোনালোকে ইয়াতে 165 দেখিবলৈ পাইছে ইউজ ইন ইণ্ডিয়া টোটেল 165 এসএমএস টোটেল 165 ইয়াতে আপোনালোকে গোটেই ডিটেইলছ দেখিবলৈ পাব নেক্সট আপোনালোকে ইয়াতে যদি ইমেইল ষ্টেটমেন্টত ক্লিক কৰাৰ পিছত সাবমিটত ইয়াতে আপোনালোকে ইমেইল সাবমিট কৰক যেটো আপোনাৰ মোবাইলত বৰ্তমান ব্যৱহাৰ হৈছে তাৰ পিছত আপুনি সাবমিটত ক্লিক কৰক নেক্সট আপোনালোকক ডাউনলোড ষ্টেটমেন্টত ক্লিক কৰি দেখাই দি আছো ডাউনলোড ষ্টেটমেন্টত ক্লিক কৰাৰ পিছত সাবমিটত ক্লিক কৰক সাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে অলপ টাইম ৰখিব লাগিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ড্ৰাইভ পিডিএফ ভিউৱাৰ তাতে আপুনি ক্লিক কৰক তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আপোনাৰ গোটেই ডিটেইলছ দেখিবলৈ পাব আপোনালোকে জুম কৰিও চাব পাৰিব যদি আপোনাৰ ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই ভিডিও দিয়াৰ লগে লগে পোন প্ৰথমতে আপোনালৈ নটিফিকেশন যায় থ্যাংক ইউ ফৰ ওয়াচিং